নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 মাহৰ পাছত ফাৰ্ষ্ট কলেজ যাম। কৰোনাৰ কাৰণেতো বন্ধ আছিলে। আজি যাম, আপোনালোককো দেখাই যাম বুলি ভাবিলোঁ। চাই থাকক। আমি যাম ক'ভিডৰ পাছত। এইটো কাপৰি হাই কোৱা কৰিনা জ্যোতি হাই কোৱা। আজি ইমান দিনৰ মূৰত আমি কলেজ যাম গোটেইকেইটাই, আৰু ইমান ৰ'দ, আমাৰ অৱস্থা বেয়া। আমি ছাতি আনিব পাহৰি গৈছোঁ আৰু এতিয়া আমি ৰ'দত গৈ আছোঁ। বৰপেটাত কালি আহি আজি ফাৰ্ষ্ট কলেজ যাম। বৰপেটাত আৰু পাপৰি ৰ'দত জ্যোতি আৰু মই নবী আৰু মেৰি বুলি কয়। তাই ইহঁতে আহিছে ই ৰিক্সাত। হাই কোৱা, কিয় মোক লুকাইছা? ৰখিলা যে, ইমান দিনৰ মূৰত লগ পাইছো। খুশি জাহ্নবী হাই কোৱা, চবে হাই কৈছে। গছ গছ চাৰিওফালে গছ, আৰু আমি যাই আছো কলেজ। আমি গৈ আছো, আমি কলেজ পাই গলো। কৰি আছে কলেজ পাই ইমান দিনৰ মূৰত, ফূৰ্তি লাগিছে কৰিনা। বহু দিনৰ মূৰত অলপ চেঞ্জো আছে।
ক্লাছ খতম আজিয়ে চানাই সিহঁতৰ ইমান দিনৰ মূৰত পিজিৰ ওচৰতে আমি যাম এতিয়া দোকানত কোনোবাই কিবা কিনিব কি কিনিবি খোৱা বস্তু ভোক লাগিছে চাই কিনে পেলাই মোক জনাব কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল নতুন আহিছে মোৰ চেনেলটোত আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব থ্যাংক ইউ